হেল্ল' বন্ধুসকল, আজি হঠাতে আহিলোঁ কিন্তু ব্লগ নিদিওঁ। আজি ভাল খবৰ এটা শ্বেয়াৰ কৰিবলৈহে আহিলোঁ। আচলতে আপোনালোকৰ ওচৰতে অকণমান সময় ল'ম, বেছি সময় নহয়। যিহেতু মোৰ সকলোবোৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁৱেই, মোৰ ছাবস্ক্ৰাইবাৰখিনিৰ লগত, মোৰ ভিউৱাৰ্ছখিনিৰ লগত, গতিকে ভাবিলোঁ আজিৰ ইমান ভাল খবৰটোনো শ্বেয়াৰ নকৰাকৈ কেনেকৈ থাকোঁ। আপোনালোকক মই আগতেই জনাইছিলোঁ ADREৰ যিটো পৰীক্ষা হৈছিলে তাতে মোৰ মানে দুইজন ভাইটিয়ে পাছ কৰিছিলে, দেওৰ ভাইটিয়েও আৰু মোৰ নিজৰ ভাইটিয়েও। আৰু ৰিটেনত পাছ কৰাৰ পিছত ভাইভা হৈছিলে আৰু আজি গম পাই যিহেতু গ্ৰেড 3ৰ ফাইনেল ৰিজাল্ট ওলালে আৰু দুইটাই পাছ কৰিলে, বহুত বেছি ভাল লাগিছে। সেইটো কাৰণে ভাবিলোঁ জনাই থওঁ আৰু মেমৰি হিচাপে ভিডিঅ'টো থাকি যাব ডেটটোৰে সৈতে। সেইটো কাৰণে ইউটিউবত আপলোড দিবৰ কাৰণে এনেকৈ হঠাতে বনালোঁ ভিডিঅ'টো। আপোনালোকৰ বহুত আশীৰ্বাদ কামনা কৰিছোঁ আৰু সিহঁতৰ আগন্তুক জীৱনটো যাতে ভাল হয় আশা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু শুনি চাগে খবৰটো ভাল পাইছে, মোক যিসকলে ভাল পায়, আৰু সেইটো কাৰণে মানে জনাই থলোঁ। আৰু মোৰহে বহুত বেছি গাটো বেয়া হয়, মানে দেখিছে চাগে মাতেও ওলোৱা নাই, মানে বহুত বেছি ভইচটো বেয়া হৈ আছে, ডিঙিৰ বিষ লগতে মূৰৰ বিষ স্কুলৰ পৰা অহাৰ পৰা। আৰু 2টা বজাত ৰিজাল্ট ওলাইছে যিহেতু, তাৰপিছত মানে গাটো বহুত বেছি বেয়া হৈ আছিলে, জ্বৰ ভাৱ এটা আছে ভিতৰি। সেইটো কাৰণে মানে আজি আমি ওৰাঙো যোৱা কথা আছিলে, মানে যেতিয়া ৰিজাল্ট ওলাব তেতিয়া ভাল হ'লে যাম বুলি কৈও আহিছিলোঁ আগৰবাৰ যাওঁতে। সেয়া ব্লগো আপোনালোকক দিয়াই হোৱা নাই। আচলতে মোৰ এইকেইদিন বহুত বেছি ব্যস্ততাত গৈছে, গাটোও ইমান ভাল নহয়, সেইটো কাৰণে ভিডিঅ' তেনেকৈ দিব পৰা নাই। কিন্তু কালিৰ পৰা আকৌ ৰেগুলাৰভাৱে ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। আগতে কৰি থোৱা ব্লগ কেইটাও আছে দিবলৈ, গতিকে পাব বাৰু। আজি মাত্ৰ এই খবৰটোৰ কাৰণেহে আহিলোঁ। আৰু মোৰ ভাইটিয়ে আচলতে 3টাত দিছিলে পৰীক্ষা, 3rd গ্ৰেডৰ আজি যিটো ওলালে সেইটোতো পাছেই কৰিলে আৰু মানে এতিয়া ফাইনেল ৰিজাল্ট ওলাই গ'ল। দুইজনৰে এপইণ্টমেণ্ট আনিলেই হ'ল আৰু এপইণ্টমেণ্ট আনিব যাম, সেইবিলাকো গম পাই থাকিব পৰ্যায়ক্ৰমে। তাৰপিছত কৈ আছিলোঁ যে 3টা পৰীক্ষা দিছিলে, অহা কাইলৈ মানে 7 বোলে কি কৈ আছোঁ মই, 4 তাৰিখে, কাইলৈ 4 তাৰিখ হ'ব, 4 তাৰিখে ওলাব 4th গ্ৰেডৰ 2টা ৰিজাল্ট। কিন্তু ভাইটিয়ে কৈছে আজি যিটো ৰিজাল্ট ওলালে সি মানে সেইটোতে বোলে জইন কৰিব, গতিকে কালিৰ কথাটো ইমান আৰু কথা নাই। তথাপিও চাই লওঁ, দেউতাহঁতেওতো মন কৰি থাকে, গতিকে কালিৰ ৰিজাল্টটো কি হয় পিছৰ ব্লগত কেতিয়াবা জনাম বাৰু, মানে খবৰটো পোৱাৰ পিছত। কিন্তু আজি মানে জনালোঁ যিহেতু ফাইনেল হৈ গ'ল, দুইজনে এতিয়াৰ পৰা চাকৰিয়াল বুলি ধৰিব পাৰি আৰু। বহুত বেছি ফূৰ্তি লাগিছে আৰু মোৰ গা বেয়া সেইবিলাকলৈ মই চোৱাই নাই, কাৰণ ভগৱানে যে সিহঁত দুইটাৰে মানে প্ৰাৰ্থনা, আমাৰ চবৰে প্ৰাৰ্থনা আচলতে, দুইটাৰে কষ্টও সাৰ্থক কৰি দিলে, তাৰ বাবে বহুত কৃতজ্ঞ আৰু বহুত কৃতজ্ঞতা জনাইছোঁ সকলোৰে শুভকামনাৰ কাৰণে। বাকী মোৰ গা বেয়া সেইটো ছেকেণ্ডেৰী কথা, আৰু ভাল পাওঁ যদি কাইলৈ ওৰাং যোৱা হ'ব বাৰু, চাই লওঁ কি হয়। এইখিনিয়ে, মাতটো বহুত বেয়া হৈ আছে আৰু ব্লগ দিব চেষ্টা কৰিম কালিৰ পৰা দেই। সকলোৱে আশীৰ্বাদ কৰিব। আজিলৈ আহিছোঁ, মাত্ৰ ভাল খবৰটো জনালোঁ। বাই বাই।